নমস্কাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শেহতীয়া বিতৰ্ক আৰু আমি মানুহে এই বিষয়টোক লৈ ছ'চিয়েল মিডিয়াত এটা দৃষ্টিকটু আৰু অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। বিষয়টো যেন ফিৰিঙতিৰ পৰা খান্দা হোৱাৰ দৰে হ'লগৈ। বিতৰ্কই গৈ মানুহৰ জীৱিকাৰ পৰা মৃতকৰ শ্ৰাদ্ধকে আদি কৰি পাকঘৰ পালেগৈ। আৰু ইয়াত অৰিহণা যোগাইছে আমাৰ নিউজ চেনেলসমূহে। কোনোবাই কৈছে শংকৰ সংঘৰ মানুহে গাহৰি পুহিব নোৱাৰে, মুৰ্গী পুহিব নোৱাৰে, শংকৰ সংঘৰ মানুহৰ বিয়াত মাছ মাংস খুৱাব নোৱাৰে। কিন্তু প্ৰকৃত সত্যটো কি? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানে কি কয়? বা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখন শাস্ত্ৰসন্মত হয়নে নহয়? এই সকলোখিনি কথা আজি এই ভিডিঅ'ত যুক্তিসংগতভাৱে বুজাই ক'ম। ক'বই লাগিব, কাৰণ অনাহকত বা অনৰ্থকভাৱে কিছুমান বিতৰ্ক বা সমালোচনা দেখিলে সহন কৰিব নোৱাৰি। শ্ৰীমন্ত শংকৰদেৱ সংঘই গাহৰি বা মুৰ্গী পুহিবলৈ নিদিয়ে। এই ক্ষেত্ৰত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাননীয় পদাধিকাৰজনে ইতিমধ্যে স্পষ্ট কৰিছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানৰ ক'তো উল্লেখ নাই যে গাহৰি বা মুৰ্গী পুহিব নোৱাৰিব। গাহৰি বা মুৰ্গী পুহিব পাৰিব নে নোৱাৰে সেইটো নিৰ্ভৰ কৰিব সেই নিৰ্দিষ্ট প্ৰাথমিক শাখাখনৰ ওপৰত। কোনো কোনো প্ৰাথমিক শাখাই গাহৰি বা মুৰ্গী পুহিবৰ বাবে অনুমতি দিয়ে আৰু কোনো কোনো প্ৰাথমিক শাখাই নিদিয়ে। আৰু এনে কিছুমান প্ৰাথমিক শাখাও আছে যিয়ে ঘৰৰ পৰা আঁতৰত ফাৰ্ম হিচাপত গাহৰি বা মুৰ্গী পালন কৰিবলৈ দিয়ে। গতিকে এই ক্ষেত্ৰত অভিযোগৰ বা বিতৰ্কৰ কাৰণটো ক'ত? এতিয়া আহোঁ দ্বিতীয় অভিযোগটোলৈ, যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিবাহৰ অনুষ্ঠানসমূহত মাছ মাংস দিয়াটো নিষেধ। আমাৰ গুৰুজনাই কীৰ্তন ঘোষাত লিখি থৈ গৈছে যে সমস্ত ভূততে ব্যাপী আচুময়ী হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। আকৌ গুৰুজনাই লিখিছে যে কুকুৰ শৃগাল গদৰ ভৰো আত্মাৰাম, জানিয়া সবাকো কৰিবা প্ৰণাম। অৰ্থাৎ এই পৃথিৱীৰ সমস্ত জীৱৰে আত্মাৰূপে আমাৰ হৃদয়ত ভগৱান বিৰাজমান হৈ আছে। আৰু বিবাহ আদি কাৰ্যসমূহত নাম প্ৰসংগ কৰা হয়। নাম প্ৰসংগ মানে সেয়া ঈশ্বৰৰ গুণানুকীৰ্তন। এতিয়া আপুনি ভাবকচোন, ঈশ্বৰৰ গুণানুকীৰ্তন কৰি আকৌ ঈশ্বৰ বিৰাজমান সেই জীৱসমূহক মাৰি আপুনি মানুহক বা ভকতক খুৱাবনে? তাকো আপোনাৰ পুত্ৰ বা কন্যাৰ বিবাহৰ দৰে এক মাংগলিক অনুষ্ঠানত। গতিকে নিষেধাজ্ঞাৰ আঁৰত থকা যি আধ্যাত্মিকতা তাক উপলব্ধি কৰিবলৈ চেষ্টা কৰক। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়াসকলে শাস্ত্ৰ অধ্যয়ন নকৰাকৈ বা দুই এজন ব্যক্তিৰ কথা শুনি সংবিধানখন গৃহীত কৰা নাই। এতিয়া ইয়াত কোনোবাই বিজ্ঞানৰ দোহাই দি ক'ব পাৰে যে গছ গছনিতো জীৱ আছে বুলি প্ৰমাণ হৈছে, তে মানুহে গছ গছনিৰ পৰা ফল মূল ছিঙি কিয় খায়? তে এই সংক্ৰান্তত শাস্ত্ৰত এটা কথা লিখা আছে যে পৰোপকাৰায় ফলন্তি বৃক্ষঃ, অৰ্থাৎ গছ গছনিয়ে পৰোপকাৰৰ অৰ্থেই ফল ফুল দিয়ে। গতিকে তাক খোৱাত কোনো আপত্তি নাই। কিন্তু পৰোপকাৰৰ বাবে এচাম জীৱ, অৰ্থাৎ মাংস খাবৰ কাৰণে এচাম জীৱৰ সৃষ্টি হৈছে বুলি ক'তো লিখা নাই। গতিকে এই ক্ষেত্ৰত আপুনি কি ভাবে সেয়া আপোনাৰ কথা। এতিয়া আহোঁ তৃতীয় তথা প্ৰধান বিতৰ্কটোলৈ, যে শ্ৰীমন্ত শংকৰদেৱ সংঘত পূজা পাতল বা যিবোৰ কৰ্মকাণ্ডী প্ৰক্ৰিয়া আছে সেইবোৰ নিষিদ্ধ। মহাপুৰুষজনাই লিখি থৈ গৈছে যে অন্য দেৱ দেৱী নকৰিবা সেৱ, নখাইবা প্ৰসাদ তাৰ, মূৰ্তিকো নচাইবা, গৃহ নপহিবা, ভক্তি হৈব বেভিচাৰ। এতিয়া কিছুমান লোকে এয়া মহাপুৰুষে কোৱা কথা নহয় বুলি ক'বলৈ খোজে, আৰু শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এই বিষয়ক লৈ কিছুমানে লিখাও দেখিছোঁ। ঠিক আছে, আপোনালোকৰ কথা আমি মানি লৈছোঁ। কিন্তু মহাপুৰুষজনে আকৌ লিখি থৈ গৈছে যে কৃষ্ণক পুজিলে পূজা সকলোৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। মহাপুৰুষজনে আকৌ লিখি থৈ গৈছে যে সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈক আমাত, নকৰিবা ভয় হেৰা কৰোঁ অংগীকাৰ, সমস্ত পাপতে মই কৰিব নিস্তাৰ। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে তুমি সকলো এৰি মোৰ চৰণত শৰণ লোৱা, মই তোমাক সকলো পাপৰ পৰা উদ্ধাৰ কৰিম। এইসমূহ মহাপুৰুষজনে সকলো শাস্ত্ৰৰ সাৰ উদ্ধাৰ কৰি অনা কথা। এইবোৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোৱা কথা নহয়। শ্ৰীমন্ত শংকৰদেৱ সংঘই কেৱল মহাপুৰুষজনে কোৱা কথাখিনি সংবিধানখনত সন্নিৱিষ্ট কৰিছে। গতিকে
পূজা পাতল, যাগ-যজ্ঞ বা বলি-বিধান দিব নালাগে বুলি কোৱা কথাষাৰ মহাপুৰুষ জনাৰহে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নহয়। শ্ৰীমন্ত শংকৰদেৱ সংঘই কেৱল মহাপুৰুষজনাই কোৱা কথাখিনি সংবিধানখনৰ জৰিয়তে পালন কৰিছে। গতিকে ইয়াত বিতৰ্কৰ অৱকাশটো ক'ত? শেষত আহোঁ ক্ষমা খোজাৰ প্ৰসংগটোলৈ। ধৰি লওক আপোনাৰ সন্তানে কিবা ভুল কৰিছে। এতিয়া সেই ভুলৰ বাবে বা সেই ভুলৰ শাস্তি আপুনি পাব নে আপোনাৰ সন্তানে পাব? ইয়াতো কথাটো ঠিক তেনেকুৱাই। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন প্ৰাথমিকে কৰা এটা দোষৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই সমূহীয়াকৈ ক্ষমা খোজাৰ যুক্তিটো ক'ত? আৰু ক্ষমা খোজাৰ দাবী কৰি ৰাজহুৱা স্থানত সংবিধানখন জ্বলাই দিয়া কাৰ্যটো কিমান দূৰ গ্ৰহণযোগ্য? আমি এই কথাও বিবেচনা কৰি চাব লাগিব। মই পুনৰ কৈছোঁ যে মই বিতৰ্ক কৰিবলৈ অহা নাই। যিখিনি যুক্তিসংগত কথা সেইখিনিহে আপোনালোকৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰিছোঁ। গতিকে ভিডিঅ'টো ভালকৈ চাই বুজি লৈ কমেণ্ট কৰক। আৰু যদি নুবুজাকৈ কমেণ্ট কৰাৰ বা গালি পৰাৰ ইচ্ছা আছে তেন্তে কমেণ্ট বক্স খোলা আছে, আপুনি আৰম্ভ কৰিব পাৰে। ধন্যবাদ।